ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই লৈ আহিছোঁ ক্ৰিস্পি বেবি কৰ্ণ মাঞ্চুৰিয়ানৰ ৰেচিপি। আপুনি এইবিধ ৰেচিপি ষ্টাৰ্টাৰ হিচাপে বা ছাইড ডিছ হিচাপেও মিলৰ লগত ছাৰ্ভ কৰিব পাৰে। আহকচোন কিদৰে বনালোঁ চাওঁ। প্ৰথমতে মই লৈ লৈছোঁ বেবি কৰ্ণ। বেবি কৰ্ণ এইবিধ কিন্তু ফ্ৰ'জেন হয়। মই আমুল কি দোকানৰ পৰা লৈছিলোঁ। আপুনি যিকোনো গ্ৰ'চাৰী ষ্ট'ৰত এইবিধ পাই যাব। এইবিধ আমেৰিকান ছুইট কৰ্ণ যে থাকে, তাৰে সৰুতে মানে কোমলীয়াতে ইয়াক এইদৰে প্ৰস্তুত কৰি তোলা হয়। এই বেবি কৰ্ণখিনি নিজৰ জোখমতে কাটি ল'লোঁ। মই এইদৰে লৈছোঁ। আপুনি ইচ্ছা কৰিলে আৰু হাফ কৰি ল'ব পাৰে। আৰু ছল্ট ৱাটাৰ বইল হ'বলৈ দিছিলোঁ। তাত এইখিনি মই অকণমান সময় বইল কৰি ল'ম, তেতিয়াহ'লে ভাজিবলৈ সুবিধা হ'ব, মানে ভালদৰে কুক হৈ যাব। তো 50% মান আপুনি ইয়াক কুক কৰি লোৱাৰ পিছত ষ্ট্ৰেইন কৰি ল'ব। আৰু ইয়াতে মই লৈছোঁ ডাঙৰ এনেকুৱা চামুচেৰে আঢ়ৈ চামুচমান লৈছোঁ 2.5 চামুচ ময়দা। আৰু এইখিনি লৈছোঁ ইয়াতে কিছুমান মছলা দিম। মছলাৰ ভিতৰত একো নাই বিশেষ, এয়া কৰ্ণফ্লাৱাৰ আছে, এয়া আছে পিঠাগুড়ি, কিন্তু মছলা নহয় আচলতে, বেটাৰত ময়দাৰ লগত মিক্স কৰি দিম। মছলা আছে এইখিনি, আদা আৰু নহৰু আৰু নিমখ আৰু হালধি। ইচ্ছা কৰিলে আপুনি দেগী মিৰ্চ বা কাশ্মীৰী মিৰ্চ আপুনি এড কৰিব পাৰে। মই নকৰোঁ, মই তেনেদৰেই বনাম। আৰু ইয়াতে লৈছোঁ অকণমান জালুকৰ গুড়ি আৰু এটা ছিক্ৰেট এজেণ্ট, অকণমান মৌ দি দিম। মৌখিনি দিলে কি হয় মই ক'ম বাৰু পিছলৈ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। নিমখটো আপুনি এডজাষ্ট কৰি ল'ব। আৰু ইয়াৰ থিকনেছটো একেবাৰে এনেকুৱা হ'ব লাগিব, বহুত পাতল নকৰিব, যাতে বেবি কৰ্ণখিনিত কোট হৈ যায়। কিয়নো বেছি মোটা হ'লেও বেছি ময়দা লাগি যাব, আৰু বেছি পাতল হ'লেও ভাল নালাগিব। এইখিনি এইদৰে ভালদৰে মিক্স কৰি কিছু সময় তাক ৰেষ্ট কৰিব দিব লাগিব। ৰেষ্ট কৰিলে ইয়াৰ মছলাখিনি বেবি কৰ্ণৰ লগত ভালদৰে মিক্স হৈ যাব, ভালদৰে সোমাই যাব। আৰু তাৰপিছত ইয়াক ফ্ৰাই কৰিব লাগিব, ডিপ ফ্ৰাই কৰিব লাগিব। আপুনি যিকোনো অইল ইউজ কৰিব পাৰে। মই ৰিফাইণ্ড অইল ইউজ কৰি ইয়াক ডিপ ফ্ৰাই কৰিম। ইয়াতে আপুনি ইচ্ছা কৰিলে ফুড কালাৰো দিব পাৰে, তেতিয়া ভাল কালাৰ আহে। কিন্তু মই ইয়াক এইদৰেই প্ৰথমতে হাই ফ্লেমত দি তাৰপাছত ফ্লেমটো মিডিয়াম কৰি ইয়াক এইদৰে বনাম। আৰু গোটেইখিনি মই 3-4টামান বেটছত ভাজিম। আৰু মন কৰিব যাতে বেবি কৰ্ণখিনি আঠা লাগি নাযায়, ইয়াক এটা এটা হোৱাকৈ ভাজিলে ভাল। এতিয়া ৰেডি হৈ গ'ল গোটেইখিনি সামগ্ৰী। বেবি কৰ্ণখিনি পাৰফেক্টলি কোট হৈছে আৰু পাৰফেক্টলি কালাৰ হৈ আহিছে। আমি যে মৌ দিছিলোঁ সেইকাৰণে তেনেকুৱা কালাৰ হৈ আহিছে। আৰু এয়া কুটি লোৱা আদা, নহৰু আৰু অকণমান জালুকৰ গুড়ি ছিজনিঙৰ কাৰণে। আৰু মই অকণ মিহিকৈ পিঁয়াজ আৰু কেপচিকাম কাটি লৈছোঁ। আপুনি যদি অকণমান ডাঙৰ টুকুৰা ভাল পায় ডাঙৰকৈ কাটি ল'ব, সেইটো আপোনাৰ নিজা চইচ। আৰু এইখিনি বেটাৰ ৰখি গৈছিলে, ইয়াক থৈ দিম, পিছলৈ কিবা এটা কৰিব লাগিব। এতিয়া এইখিনি ছিজনিং কৰিব লাগিব। এইটো ইয়াৰ ছেকেণ্ড ষ্টেপ হয়। প্ৰথমতেতো ভাজি ল'লোঁ, এতিয়া ছিজনিঙৰ কাৰণে অকণমান তেলত আদা আৰু নহৰুখিনি অকণমান সময় ভাজি ল'ম। আপুনি এইটো ষ্টেজত কেঁচা জলকীয়া কুটি দিব পাৰে যদি জ্বলা ভাল পায়, নহ'লে এনেকৈও বনাব পাৰে, কোনো কথা নাই। ইয়াতে মই প্ৰথমতে পিঁয়াজখিনি দি ল'ম। তো পিঁয়াজখিনি কেঁচা ভাৱ যোৱাৰ পিছত কেপচিকামখিনি দিব লাগিব। পিঁয়াজ আৰু কেপচিকাম একেলগেও দিব পাৰে, কিন্তু মই প্ৰিফাৰ কৰোঁ যে পিঁয়াজটো অকণমান ভাজ খাই যোৱাৰ পিছত কেপচিকামখিনি দিম। আৰু ইয়াতে আপুনি মোৰ ক্লিপটোত চাগে দেখুওৱা নহ'ল, অকণমান ছল্ট এড কৰিব লাগিব, অকণমান ভাজি হৈ। আৰু নেমু অকণমান চেপি দিব। যদি নেমু নাথাকে ভিনেগাৰ দিব, এইটো ষ্টেজত দিব, বা ভিনেগাৰটো অকণমান পিছত দিলেও কথা নাই। মই অকণমান নিমখ দি দিলোঁ। আৰু ভিনেগাৰ বা নেমু সেইটো মই একচুৱেলি স্কিপ হৈ গ'ল চাগে, একো কথা নাই, আপোনালোকে দি দিব। আৰু এইখিনি ভাজি প্ৰায় ৰেডি। গোটেইখিনি সিজি যোৱাকৈ ভাজিব নালাগে, ক্ৰাঞ্চিকৈ ৰাখিব লাগিব। আৰু তাত দি দিলোঁ চচটো আপুনি যিখিনি আপোনাৰ বেবি কৰ্ণ আছে সেই অনুপাতে দিব। মই টমেট' চচ আৰু অকণমান চয়া চচ দিছোঁ। ইচ্ছা কৰিলে বেলেগ চচো দিব পাৰে, চিলি চচ বা তেনেকুৱা। তো এইখিনি মই অকণমান সময় ল' ফ্লেমত অকণমান মিক্স কৰিম ভালকৈ। আৰু এতিয়া এইখিনি দি দিম মোৰ ক্ৰিস্পি বেবি কৰ্ণখিনি এনেদৰে খাবলৈও ভাল লাগিছে, কিন্তু এইটো ষ্টেপ কৰিলে ইয়াত টেষ্টটো বেছি এনহেঞ্চ হয়। কিয়নো তেলত আমি নহৰু, আদা এইবোৰ ভাজি লৈছোঁ, তো ইয়াৰ ফ্লেভাৰটো মিক্স হৈ ধুনীয়া টেষ্ট আহে। আপুনি ইয়াক এইদৰেও খাব পাৰে ষ্টাৰ্টাৰ হিচাপে।
আৰু ইয়াত জলকীয়া কুটি দিলোঁ এতিয়া নেক্সট ষ্টেপ এটা ফ'ল' কৰিম এইটো আপোনালোকে স্কিপ কৰিব পাৰে এইটো ষ্টেজতে খাব পৰা হৈছে তথাপিও মই যিহেতু মাঞ্চুৰিয়ান বনাম ইয়াত মই এই ষ্টেপটো এড কৰিছোঁ ইয়াত মই লৈছোঁ অকণমান গৰম পানী আৰু সেই যে বেটাৰটো আছিলে তাৰে পৰা 2 চামুচমান মই বেটাৰ ইয়াতে দি লৈছোঁ এতিয়া এইখিনিত অকণমান জালুকৰ গুড়ি ক'লা জালুক ব্লেক পেপাৰ সেইখিনি দিম আৰু ভালদৰে মিক্স কৰি এইখিনি মই এই বেবী কৰ্ণৰ মিক্সচাৰটোৰ ওপৰত দি দিম আপুনি যদি বেছি গ্ৰেভি ভাল পায় পানী অকণমান বেছিকৈ দিব মই জাষ্ট অকণমান ষ্টিকি কনচিষ্টেঞ্চি ৰাখিব বিচাৰিছিলোঁ সেইকাৰণে এনেদৰে ৰাখিছোঁ এতিয়া এইখিনি ষ্টেপ আপুনি স্কিপো কৰিব পাৰে কিন্তু ইচ্ছা কৰিলে এডো কৰিব পাৰে চ' এইখিনি প্ৰায় ৰেডি হৈ গৈছে 10 ছেকেণ্ডমান মই অকণমান ল' ফ্লেমত মিক্স কৰি ফ্লেম অফ কৰি এইখিনি ছাৰ্ভ কৰিলোঁ এয়া হৈ গ'ল মোৰ ক্ৰিস্পি বেবী কৰ্ণ মাঞ্চুৰিয়ান ৰেডি অকণো ৰঙা জলকীয়া গুড়ি এইবোৰ নিদিয়াকৈ ইমান ধুনীয়া কালাৰ আহিছে জাষ্ট বিকজ আমি মৌ এড কৰিছিলোঁ ইচ্ছা কৰিলে আপুনি চচৰ লগত হানি ড্ৰিজল কৰিব পাৰে এতিয়া এইখিনি লগত খাবলৈ মই ভাবিছোঁ অকণমান লাচিকে বনাওঁ অকণমান দৈ ৰৈ গৈছিলে ঘৰতে বনোৱা চ' এইখিনি মই আপোনালোকক দেখুৱাইছোঁ কিদৰে আমি লাচি বনাওঁ ঘৰত চ' প্ৰথমতে দৈখিনি ল'লোঁ আৰু অকণমান চিল্ড ৱাটাৰ ল'ব পাৰে আইচো ল'ব পাৰে কিন্তু মই নৰ্মেল ৱাটাৰ লৈছোঁ আৰু এইখিনি মছলা চেনি সন্ধ্যা নিমখ আৰু ইলাচি দি পেলাই মই এইখিনি ব্লেণ্ড কৰি ল'ম এতিয়া এইখিনি ব্লেণ্ড কৰি উঠি চাওঁ এনেধৰণে ফ্ৰথি অকণমান ফেনৰ নিচিনা হৈ গৈছে আৰু অকণমান পাতল লাচি হৈছে আৰু চাওক কিমান ধুনীয়া কৈ এইখিনি ফ্ৰথি লাচি ৰেডি হৈ গ'ল পলকতে চ' এতিয়া এইখিনি আৰু মাঞ্চুৰিয়ানখিনি একেলগে খাব লাগে ন ইয়াৰ লগত আপুনি যিকোনো স্মুদি ল'ব পাৰে ক'ল্ড ড্ৰিংক ক'ল্ড কফি কিন্তু মই আজি লাচিৰ লগতে খাম বুলি ভাবিছোঁ চ' ভিডিঅ'টি চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব আৰু ঘৰত নিশ্চয় ট্ৰাই কৰিব বেবী কৰ্ণৰ যিটো ক্ৰিস্পি বেবী কৰ্ণ আমিতো সকলোৱে খাইছোঁৱেই ন ৰেষ্টুৰেণ্টত বা কেতিয়াবা পাৰ্টিত বা কোনোবা ঘৰত চ' এইদৰে আপুনি বাহিৰত লাচিও কেতিয়াবা খায় ইচ্ছা কৰিলে এনেকুৱা লাচিত আপুনি ড্ৰাই ফ্ৰুটছো এড কৰিব পাৰে ড্ৰাই ফ্ৰুটছৰ পাউডাৰ খাই বহুতেই ভাল লাগে চ' এতিয়া আৰু বজাৰত যাব নালাগে ঘৰতেই আপুনি এইদৰে ক্ৰিস্পি মাঞ্চুৰিয়ান বনাই ল'ব বেবী কৰ্ণৰ আৰু লগতে বনাই ল'ব যিকোনো এটা স্মুদি বা জুচ আৰু এনজয় কৰিব